নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউবৰ অন্য এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি মই বনাব লৈছো এয়া কুমুৰা আৰু ভাতকেৰেলাৰ পাত। কঁঠালৰ গুটিৰ সৈতে বনাম, অকণমান খাৰো দিম। তো কেনেকৈ বনাওঁ বলক আপোনালোককো দেখুৱাম। এতিয়া মই এয়া ভাতকেৰেলা আৰু কোমোৰাৰ পাতখিনি সৰু সৰুকৈ কুটি ল'ম, যেনেকৈ আমি শাক কুটো সেই শাক কুটাৰ নিচিনাকৈ কুটি ল'ম। এতিয়া এয়া গোটেইখিনি কুটা হৈ গ'ল। এতিয়া মই কঁঠালৰ গুটিখিনি কুটি ল'ম। এইখিনি আচলতে ৰুকি নল'লেও হয়। কঁঠালৰ গুটিখিনি এই যে ওপৰত ৰঙা ৰঙাখিনি থাকে, অকল বগা বাকলিটো গুচালি তাৰপিছত এনেকৈ কুটি ল'ব পাৰি আৰু একো নহয়, মানে খাই বেয়া নালাগে এনেকৈ বনালেও। এতিয়া সকলোখিনি যোগাৰ হৈ গ'ল। এতিয়া মই এইখিনি বহাওঁ। তো ফাৰ্ষ্ট কেৰাহীটোত তেল দিছোঁ। তেলখিনি গৰম হোৱাৰ পাছত মই অকণমান নহৰু দিম। একো পিঁয়াজ বা বেলেগ একো ব্যৱহাৰ নকৰোঁ, অকল নহৰু দিয়ে মই বনাম। অকল নহৰু আৰু শুকান জ্বলা দুটামান দি দিছোঁ, তেলতে ভাজি লৈছোঁ। এইখিনি অকণমান ভাজি লৈ পেলাই যেতিয়া অলপ ৰঙা পৰা নিচিনা হ'ব নহৰুখিনি, তাত মই এতিয়া এইখিনি বহাই দিম। এতিয়া মই অকণমান খাৰ দি দিছোঁ জলদি সিজিবলৈ। আৰু এইখন আঞ্জাত আচলতে খাৰ দিয়াই হয়, খাৰ অকণমান দিলেই টেষ্টি লাগে। এতিয়া ঢাকনিখন লগাই দিওঁ। মাজে মাজে মই এনেকৈ চাই পেলাই লৰাই আছোঁ যাতে তলিত লাগি নধৰে। ভজা হৈ গ'ল। এতিয়া মই পানী দি দিম। পানী দি অলপ সময় উতলাই ল'লোঁ। এতিয়া মই হেতাখনেৰে অকণমান ভাঙি দিছোঁ কঁঠালৰ গুটিখিনিয়ে হওক বা, আৰু মই এটা সৰু চাই আলু দিছিলোঁ হা। এয়া হৈ গ'ল আমাৰ হেল্ডি এয়া আঞ্জাখন। এয়া হৈছে আজিৰ থালিখন। মই অকণমান মাছালা ভেন্দিও বনাইছিলোঁ। মাছালা ভেন্দিৰ ৰেচিপিটো মই নেক্সট ভিডিঅ'ত মই জনাম কেনেকৈ বনাইছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি কোনোবা এনেকৈ বনাই খোৱা নাই প্লিজ বনাই খাব। চিম্পল, একো মছলা নালাগে, একো ক্ষতিও নকৰে দেহৰ, খাবলৈ খুব সোৱাদ লগা হয়। তো কোনোবা যদি খোৱা নাই প্লিজ 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 ট্ৰাই কৰিব, আৰু প্লিজ কেনেকুৱা বোলে মোক কমেণ্টত জনাব। তো আজিলৈ এইখিনিয়ে আছে। ভিডিঅ'টো সকলোকে চোৱাৰ বাবে বহুতখিনি ধন্যবাদ আপোনালোকক। বাই।